ইয়াত কাৰো ভুল নাই, এইটো সম্পূৰ্ণৰূপে এটা এক্সিডেণ্ট কথা। আমি বহুত দুখিত। ইলেকশ্যন চলি আছে, আপোনালোকক মই একদম হাতজোৰ কৰি কৈছোঁ। এবাৰ কল বা কিবা হাতজোৰ গৈছিলে, দেউতাক গৈছিলে, হয় দেউতাক দুবাৰ গৈছে। যিহেতু থানালৈ আহোঁতে তেওঁলোকৰ মানুহ আমি দুবাৰ মাতিছোঁ। আমি দেওবাৰৰ পৰা তেওঁলোকক মাতি আছোঁ। তেওঁলোক থানালৈ প্ৰথম কথা অহা নাছিলে। তেওঁলোকে ৰিজন দেখাইছিলে তেওঁলোকৰ পেচেণ্ট ৰখিবলৈ মানুহ নাই। তাৰপিছত নাই অহাৰ কাৰণে আমি আকৌ সোমবাৰে যেতিয়া তেওঁক মাতিছিলে নন্দিনীৰ দেউতাকে গোটেই ৰাতি 7:30 মানৰ পৰা ৰাতি 12টা বজালৈকে তেওঁলোকৰ লগত ৰখি তেওঁলোকক সহায় কৰিব গৈছিল। কিন্তু তেওঁলোকক সহায় কৰিব যোৱাতে কোনোবা কেইজনমান যুৱক আছিলে যিকেইজনে আমাৰ দেউতাকক দাবী ধমকি দি তেওঁলোকক মানে সহায় কৰিব নিদিলে। সেইটোৱে কথা। আমি এতিয়া মই মানে কৈছোঁ যে ভুল হৈছে নে শুদ্ধ হৈছে মই নাজানো। এইটো আপোনাৰ সোমবাৰে ৰাতি গৈছে দেউতাকে হাতত নহয় এপলত। সোমবাৰে যেতিয়া থানালৈ তেওঁলোকৰ মানুহ আহিছিলে, তেওঁলোকৰ মোমায়েকজনে নিজে কৈ গৈছিলে যে আমাৰ অকণমান আৰ্থিক অৱস্থা বেয়া, আপুনি আমাক অকণমান কেছ পইচা দি সহায় কৰিব। তেতিয়া নন্দিনীৰ দেউতাকে ৰাতি গৈছে তেওঁলোকক দিবলৈ, পইচা দিবলৈ, বা খবৰো লৈছে। ICUত গৈ তেওঁ চাইছেও, নন্দিনীৰ দেউতাকে চাইছে আৰু পইচা দিবলৈও গৈছে, বা যি লাগে আৰু অকল পইচা বুলি নহয়, গোটেই সহায় কৰিব গৈছে। ডক্টৰৰ লগতো কথা পাতিছে নন্দিনীৰ দেউতাকে। কিন্তু সেই সময়ত কেইজনমান যুৱক আছিলে তাতে, আমি নাজানো কোন, হেৰি কৰি তেওঁলোকে দাবী ধমকি দি দেউতাকৰ পৰা সহায় লোৱাত বাধা কৰিলে। দেউতাকে বাধা কৰিলে সোমবাৰে ৰাতি। মঙলবাৰে যোৱাকালি যে ঢুকাইছে, ঢুকুৱাৰ 5 মিনিট আগলৈকে নন্দিনী দেউতাক তাতে আছে, 5 মিনিট আগলৈ হস্পিটেলতে আছে। তেতিয়াও তেওঁ সম্পূৰ্ণ সাজু হৈ গৈছে যে তেওঁলোকক সহায় কৰিব। কিন্তু সেই কেইজন মানুহৰ কাৰণে সেই তেখেতলোকক দাবী মানে বাৰে বাৰে মানা কৰি আছে যে আপোনালোকে পইচা নল'ব, একো সহায় নল'ব তেওঁলোকক। গতিকে তেওঁলোক কোন মই নাজানো। এতিয়া মই এই কথাটো কোৱাটো শুদ্ধ হৈছে নে ভুল হৈছে নে শুদ্ধ হৈছে সেইটোও মই নাজানো। কিন্তু এই কথাখিনি ক'বলৈ আমি সুবিধা পোৱা নাই আৰু আমি বিচৰাও নাই এইটো সময়ত বেলেগ এটা কণ্ট্ৰভাৰ্চি হওক। যিহেতু ইমান দুখিত, ইমান এটা ডাঙৰ ঘটনা হৈছে, আমিও ভয় খাই আছোঁ, তাইও ভয় খাই আছে। গতিকে এইখিনি মই আপোনালোকক আজি ক'লোঁ যে আমি নোযোৱা নহয়, এতিয়াও আমি সাজু। তেওঁলোকে যি ক্লেইম কৰে, যেনেকৈ ধৰণে বিচাৰে আমি সাজু। আৰু তেখেতৰ পৰিয়াললৈ আমি শোকবেদনা পঠাইছোঁ। আমাৰ পৰিয়ালৰ ফালৰ পৰা আমি বহুত দুখিত। আমি কোনো কাৰণতে জানি বুজি কৰা নাই, আমিও শিকোৱা নাই সেইটো কথা। তেওঁ ব্যস্ততাৰ মাজত আহিছিলে ঘৰলৈ, ৰাতি এনেকুৱা এটা হ'ল, সেইটো কাৰণে আমি দুখিত। গাড়ী নচলায়, আমাৰ ড্ৰাইভাৰ আছে, এতিয়াও আছে, বহি আছে ড্ৰাইভাৰ। সেইদিনা ড্ৰাইভাৰ আছিল নেকি? সেইদিনা ড্ৰাইভাৰ নাই। সেইদিনা তাই আহিব লগা হোৱাৰ কাৰণে বেলেগ আৰু গোটেই মানে কিবা এটা কামৰ কাৰণে ড্ৰাইভাৰটোক থৈ আহিছিলে। আৰু সেইদিনা তাই আহিছিলে, তাইক বেষ্ট এক্ট্ৰেছৰ এৱাৰ্ড দিছিলে বেলতলা ৰংগমঞ্চ অডিটৰিয়ামত। মই নামটো বৰ্তমান মনলৈ অহা নাই। সেই এৱাৰ্ডটো ল'বলৈ তাই ভাবিছিলে ৰাতি আহি, দিনত অকণমান ঘৰত ৰেষ্ট কৰি, ইভিনিং তাই সেই ইভেণ্টটো এটেণ্ড কৰি তাই গুচি যাব। গতিকে ইয়াত কাৰো ভুল নাই, এইটো সম্পূৰ্ণৰূপে এটা এক্সিডেণ্ট কথা। আমি বহুত দুখিত তাৰ কাৰণে। আপোনালোকক মই মানে হাতজোৰ কৰি কৈছোঁ, তেখেতলোকৰ পৰিয়ালৰ লগত আমি সদায় থাকিব বিচাৰিছোঁ, আছোঁ আৰু থাকিম। কিন্তু আপোনালোকে অকণমান আমাক সুবিধা কৰি দিয়ক, যিটো আমি বিচাৰিও পোৱা নাই। আৰু সেই হস্পিটেলত যেতিয়া দেউতাককে ধমকি দিলে, তাৰপিছত আমি শংকিত হ'লোঁ। আৰু আমি যিগৰাকী ICU আছিলে তেখেতৰ লগত সোমবাৰে যেতিয়া ৰাতিপুৱাৰ পৰা এই নিউজবোৰ বাজিছে, মই আৰু দেউতাক নিজে আহিছোঁ IC-জনৰ ওচৰত যে আপুনি ফোন কৰক বা ল'ৰাজনৰ খবৰ লওক, যি লাগে যে GMCত ভাল ট্ৰিটমেণ্ট নাপাব, তেওঁক প্ৰাইভেটলৈ আনিবলৈ দিয়ক। এই কথাখিনি আমিয়ে তেখেতলোকক ছাজেষ্ট কৰিছোঁ, আমিয়ে ফোনত জনাইছোঁ। কিন্তু আমাক নহয়, নন্দিনীৰ কথাটো আপোনালোকে যে বাৰে বাৰে টানি আছে, নন্দিনীক আপোনালোকে থিয়েটাৰৰ কথা জানে, তেখেতলোকৰো এটা বাধ্যবাধকতা আছে। নন্দিনীৰ দিনটো এইবিলাক, কাৰণ আৰু এটা কথা, বৃহস্পতিবাৰে হৈছে, শুক্ৰবাৰে দিনটো নন্দিনী থানাত আছিল, কাৰণ গাড়ীখনৰ গোটেই প্ৰচিডিউৰটো কৰিছে। শুক্ৰবাৰে দিনটো থাকি ৰাতি তাই গৈ প্ৰেক্টিচ কৰিছে।
আকৌ প্ৰেক্টিছটোৱে ডাঙৰ হ'ল থিয়েটাৰখন ডাঙৰ হ'ল যে এৰি নিদিয়ে আমি নাই পোৱা ঘৰত নাই পোৱা আৰু যেতিয়া আমি খবৰ লৈছিল নাই আপোনালোকে খবৰ লৈছো কিয় লোৱা নাই আমি থানাৰ পৰা পুলিচক ফোন কৰাই খবৰ লৈছো কাৰণ আমি যাব পৰা নাই কাৰণ পৰিস্থিতিটো এনেকুৱা আমিওতো লয় নাই মানে যিটো অৰ্ডাৰ সেইটো আমি ভাঙিব নোখোজো কাৰণ বস্তুটো আমি যোৱাৰ লগে লগে যদি আৰু এটা বেলেগ ধৰণৰ অনাকাংক্ষিত ঘটনা হৈ যায় আৰক্ষীয়ে তাৰ কাৰণেতো আমিয়ে দুখী আৰক্ষীয়ে কি আমাক তেনেকে একো কোৱাই নাই কৈছে নাই নে মানে আমি আছো আমি ঠিকে আছো আমি খালি আমি কৈছে আপোনালোকে খবৰ লওক আৰু তেওঁলোকক কিবা সহায় লাগে নেকি তেওঁলোকক মাতি দিয়ক আমাক কিন্তু আৰক্ষীয়েও মাতিছিলে তেওঁলোকে আহিব নোৱাৰিলে দেওবাৰে নহয় চৰি তেওঁলোকে আহিব নোৱাৰিলে কি কয় হয় দেওবাৰৰ ৰাতিপুৱাৰ পৰা মিডিয়াত যেতিয়া এইবোৰ বাজিছে তেতিয়াহে আমি ইমান ডাঙৰ ঘটনা বুলি মানে গম পাইছো নিশা আৰক্ষীয়ে যাবলৈ মানা কৰাটো সঁচা নেকি দিছপুৰ থানালৈ তেওঁক কৈছিল নেকি নিশা বহুত হ'ল আজি আহিব নালাগে মই নাছিলো স্পটত মই নাজানো নন্দিনীয়ে ফোন কৰি জনাইছে আমাক পিছদিনা মাতিছে আমি গৈ শুক্ৰবাৰেই তেওঁলোকক গাড়ী চমজাই দিছো শুক্ৰবাৰেই গোটেই বস্তুখিনি MVI ৰিপৰ্ট পৰ্যন্ত আমাক তেওঁলোকে এইটো বৃহস্পতিবাৰে ৰাতি শুক্ৰবাৰে আমি ৰাতিপুৱাৰ পৰা থানাতে আছিলো বৃহস্পতিবাৰে পুৱতি নিশা গৈছিল নহয় নাই যোৱা বৃহস্পতিবাৰে বৃহস্পতিবাৰে সেইখিনি পুলিচে জানিব মই সেইবিলাক সেইখিনি মই দেখা নাই মই নাজানো নাই মই তেনেকুৱা একো কথা মোৰ তেওঁলোকৰ লগত পাতা এতিয়া কথা কি তাইও ভয় খাইছে তাইও বস্তুটো একো মানে খুব হৰভৰি হৈছে ন বস্তুটো আপোনালোকে দেখিছে চাৰিওফালৰ পৰা প্ৰেছাৰ এটা আহিছে কিন্তু ইমানেই ভয় খাইছে থিয়েটাৰ ৰিহাৰ্চেল কৰিব যাবলৈ পাৰিছে ৰাতি অহাটো সেইটো এক্সিডেণ্ট কৰিম বুলি অহা নাই গতিকে এক্সিডেণ্টটো হোৱাৰ পিছতহে ভয় খাব দুৰ্ঘটনাৰ পাছত যিখিনি মানৱীয়তা সেই মানৱীয়তাখিনি আছে সদায় আছে নন্দিনীও কৰিছে নন্দিনীয়ে এবাৰ হলেও ফোনটো কিয় নকৰে প্ৰশ্ন আহিবই ফোন কৰিছে কৈছোতো আপোনালোকে দুটা কৰিছে আপোনালোকে যেনেকে এই ভিতৰুৱা কথাখিনি নাজানে ভিতৰুৱা মানে ধৰক আমি হেল্প কৰিবলৈ গৈ যে হেল্প কৰিব নোৱাৰিলো আৰু সেই হেল্প যদি কৰিব পাৰিলে আজি ল'ৰাটো এনেকুৱা নহ'লহেঁতেন কাৰণ GMCত তেওঁ প্ৰপাৰ ট্ৰিটমেণ্ট নাপালে তাৰপিছত আমি কোৱাৰ কাৰণেহে তেওঁলোকে এই এপললৈ আনিলে তেতিয়াও আমি ৰেডি GMCলৈ আমি আৰক্ষীৰ দ্বাৰা ফোন কৰিছো কাৰণ প্ৰথম ঘটনাটো আপোনালোকক মই হাতযোৰ কৰিছো এইটো চিকিউৰিটি ৰিজনৰ কাৰণে আমি তালৈ যাবলৈ আমি পুলিচক সোধোতেও তেওঁলোকে কৈছে আপোনালোকে এতিয়াই নাযাব তেতিয়া তেওঁলোকে চিকিউৰিটি ৰিজনৰ কাৰণে দেই বেলেগ কাৰণত নহয় কৈছে আমি খবৰ লৈ দিছো তেতিয়া কৈছে যে আপোনালোকে এতিয়াই যাব নালাগে বস্তুটো ইমান হেৰি হৈ আছে কিবা এটা অনাকাংক্ষিত ঘটনা হ'ব পাৰে বুলি তেওঁ ফোন কৰিছে কোনে সেইটো মই এতিয়া ডিটেইলছ জানে নন্দিনী আজি নহয় নন্দিনী আজিৰ পৰা 4-5 বছৰ আগৰ পৰা গাড়ী চলায় নন্দিনীৰ লাইচেঞ্চ আছে আৰু গাড়ীৰো সম্পূৰ্ণ কাগজ পত্ৰ আছে আমি সকলোখিনি থানাত জমা দিয়া হৈছে থানাই সকলো ইনভেষ্টিগেশ্যন কৰিছে আৰু তাৰপিছতহে যাবলৈ দিয়া তেওঁ নচলোৱা নাছিল সেয়া ড্ৰাইভাৰে চলাইছিল মাজে মাজে নামনি অসমলৈ তেখেতে যায় থিয়েটাৰৰ কামত যায় ড্ৰাইভাৰক জালুকবাৰীত নমাই দিয়ে তেখেতে নিজে গাড়ীখন চলাই যায় বিভিন্ন কথা এইবিলাক সামাজিক মাধ্যমত চৰ্চা হৈ আছে মানুহেতো ক'বই আমিতো কাকো একো বাধা দিব নোৱাৰো ন গতিকে ইয়াত কোনে কি কাৰণে কি উদ্দেশ্যেৰে ইমান কথা কৈছে সেইটোত আমি একো কমেণ্ট কৰিব নোৱাৰো আমি নাজানো নহয় এতিয়া আমি কেনেকে জানো যান বাহন আইন ভংগ কৰাৰ অভিযোগ আছে নাই সেইটো নাই নিশ্চয় আছে এতিয়াও আছে আৰু এইখিনি আইনী প্ৰক্ৰিয়া শেষ হ'লে নিশ্চয় আমি গৈ আপোনালোকে যদি লগত থাকেও আমি গৈ
নিশ্চয় যাম। আপোনালোকৰ মানুহ নলবাৰীলৈ যাবলৈ খবৰ ল'বলৈ আজি মৰণোত্তৰ পৰীক্ষা হ'ব, তাত আপোনালোকে যোৱা চিন্তা চৰ্চা কৰিছে নেকি? নাই, এতিয়া আমিতো এতিয়া যিহেতু এইটোৱে মেৰ পাছত সোমাই পৰিছো, গতিকে আমি এই কামখিনি আগতে শেষ কৰি লওঁ। এটা কথা কওক যে আপোনালোকে টকা দিব গৈছিল, টকা নললে, কিন্তু তেওঁলোকে কান্দি কান্দি কৈছে যে টকা আমাক প্ৰয়োজন হৈছে। সেইটো কিয় কৈছে নাজানো, আমাক কিন্তু থানাতো কৈ গৈছিলে মোমায়েকজনে যে আমাৰ টকা নলওঁ বুলি কোনে কৈছিলে? টকা তেওঁলোকে কোৱা নাই, তেওঁলোকৰ পৰিয়ালৰ মানুহে কোৱা নাই। তেতিয়াহ'লে কোনে কৈছে? কেইজনমান মানুহ আছিলে তাতে, যিকেইজন মানুহে তেওঁলোকক বাধ্য কৰালে যে আপোনালোকে পইচা আৰু এটা অভিযোগ আছে, তেনে ন্যূনতম টকা আপোনালোকে যাচাৰ অভিযোগ আছে। মামাক কিয় আপোনালোকে যোগাযোগ নকৰিলে তেওঁলোকক? কালিও গৈছে মোৰ মানুহজনটো, নন্দিনী দেউতাক কালিও তেখেতৰ মৃত্যুৰ 4-5 মিনিট আগত ঘৰত আহি পাইছে। আকৌ তেওঁ গৈ মানে চানমাৰি পাই মানে ইফালে খবৰটো অহাৰ কাৰণে আৰু অকণমান চিটুৱেশ্যনটো কেনেকুৱা হৈছে আপোনালোকে জানে, গতিকে তেওঁ সেইখিনিত ৰখি দিলে। বাইদেউ, তেনে ন্যূনতম টকা আপোনালোকে চামিউলৰ পৰিয়ালক যাচা বুলি এক অভিযোগ উত্থাপন হৈছে। চামিউলৰ পৰিয়ালে এই কথা কৈছে, কি ক'ব এই ক্ষেত্ৰত? সেইটো নহয়, পইচাৰ কোনো হেৰি নাই, লিমিটেশ্যন নাছিলে। আৰু এটা কথা, যোৱাকালি তেওঁলোকে ৰখাইছে যে ডক্টৰ আহক, ডক্টৰে কি কয়। তেখেত ক'লোতো সন্ধিয়া তেখেত ঢুকোৱাৰ আগমুহূৰ্তলৈকে তাতে ৰখি আছে, আৰু দুপৰীয়া যিখন ডক্টৰৰ লগত মিটিং হৈছে তেওঁলোকৰ পৰিয়ালৰ, মোৰ মানুহজন বাহিৰত বহিয়ে আছে। বাইদেউ, চামিউলৰ পৰিয়ালে এটা কথা কৈছিল যে নন্দিনী কাশ্যপে তেওঁলোকক ক'লে যে আপোনালোকে পুলিচৰ ওচৰত যায় কেছ কৰে, যি কৰে কৰক, এই ক্ষেত্ৰত মই কোনোভাৱে জড়িত নহয়, মই কোনো টকা দিব নোৱাৰো, এনেধৰণে তেওঁলোকে অভিযোগ এটা আনিছে। সেইটোৱে এতিয়া সেই কথাটো এতিয়া কোনে ফোন কৰিছিলে, কোনে কৈছে, মইতো ক'ব নোৱাৰিম। মইতো এইটো তেখেতেই জানিব ন। এবাৰো খবৰ নোলোৱা বুলি কৈ আছে। সেইটো মিছা কথা, কাৰণ মই আপোনালোকক কি বুলি ক'ম, এতিয়া কি প্ৰমাণ দিম, কেনেকে প্ৰমাণ দিম, মইতো সেইকাৰণে আমি একো ক'ব খোজা নাই। আমাৰ ওচৰত প্ৰমাণ নাই, কিন্তু নাই দিয়া। আপুনি নিজে কি বিচাৰিছে? মই নিজে বিচাৰিছো যি এটা অনাকাংক্ষিত ঘটনা হ'ল তাৰ এটা সুবিচাৰ হওক, ন্যায় ব্যৱস্থা যি আছে ন্যায়ভাৱে যি শাস্তি দিয়ে তাকতো আমি মানিবলৈ বাধ্য। আমি ন্যায়ৰ উৰ্ধত নহয়, হয়নে? যে আমি ন্যায়ালয়ৰ উৰ্ধত আমি কোনোৱেই নহয়, আপোনালোক আমি কোনো নহয়। গতিকে ন্যায় ব্যৱস্থাই ন্যায় কাম কৰক, তেওঁলোকে আমাক যি শাস্তি দিয়ে সেয়া আমি মূৰ পাতি ল'বলৈ সাজু, তাইও সাজু। আৰু লগতে তেখেতলোকৰ যিজন ল'ৰাৰ এনেকুৱা এটা অনাকাংক্ষিত ঘটনা হ'ল, যিটো হ'ব নালাগিছিল, তাৰ কাৰণে আমি দুখিত। আৰু তেখেতলোকৰ ওচৰত এইখিনি শেষ কৰি আমি নিশ্চয় গোটেই পৰিয়ালটো তেওঁলোকৰ ওচৰত আমি উপস্থিত।